ককা ককা আগতে দেউতা মা আইতা একেলগে আছিল, কিন্তু তুমি পিছত মা দেউতাক ঘৰৰ পৰা কিয় ওলাই দিছিলা ককা? তুমি এইবোৰ জানিব নালাগে বোপা। নহয় ককা, আজি তুমি মোক ক'বই লাগিব, কিয়নো মই জানিব বিচাৰোঁ মোৰ মা দেউতা আৰু তোমাৰ মাজত কি হৈছিল ককা। তুমি বহাচোন বোপা। তুমি যদি জানিব বিচাৰা বোপা, তেতিয়াহ'লে শুনা। আজি প্ৰায় 12 বছৰ আগতে তোমাৰ মা দেউতা আইতা পেহী সকলো একেলগে আছিলোঁ। আমাৰ ঘৰখন এখন সুখৰ ঘৰ আছিলে, কিন্তু হঠাৎ এই সুখবোৰ তোমাৰ মা দেউতা কেনেকৈ আঁতৰি গ'ল, ইয়াত মোৰে ভুল আছিল বোপা। কাৰণ মই মানুহক চিনি নাপালো আৰু তোমাৰ মামাকৈ সকলো সুখবোৰ কাঢ়ি লৈ গ'ল। হেৰি চাহ কাপ লওঁ। কাম আছে। দেউতাৰে মই এটা কথা ভাবিছোঁ। কি কথা মা কওকচোন? তোমাৰ বিয়াৰ কথা। কি মা? দাদাৰ বিয়া? বঢ়িয়া দাদা, মজা লাগিব। তই বিয়া পাতিবি, মই নবৌবা। নীৰৱ, তুমি ঘৰৰ পৰা আঁতৰি যায় যে আমি তোমাৰ বিয়াৰ কথা ভাবিছোঁ। দেউতা, মোৰ তোমাৰ বাবে ছোৱালী চামে তুমি মোক পচন্দ কৰি থৈছা। মোক মুখ খুলি কোৱা, কাৰণ আমি তোমাক বিয়া পাতিব লাগে। দেউতা, আপোনাক মই সকলোৱে ভাবি আছোঁ। দিল্লী ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সময়ত চিনাকি হোৱা দিনবোৰ মই ভাল পাওঁ আৰু তাইক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। তাই এখন সিদ্ধান্ত কৰিছোঁ। ঠিক আছে, আমি কথা পাতিম আৰু সকলো মিলিলে মই তোমাৰ পচন্দ মন্দিৰলৈ বিয়া পাতিম। হয় দেউতা। আহিল আজি মই বহুত দুখ। বাইদেউৰ দিনটোৱে আমাৰ নীৰৱৰ বিয়াৰ কথা পাতিছে। আজি নীৰৱৰ বিয়াৰ কথা পাতিছে, কিন্তু তোমাৰ বয়স পাৰ হৈ গ'ল, এবাৰো তোমাৰ বিয়াৰ কথা নাপাতিছে।
কিয় ভাবিব তোমাৰ বিয়াৰ কথা? তোকতো নিজৰ বুলি নাভাবে, কামতহে ব্যৱহাৰ কৰে। আৰু তইতো নুবুজ। আৰে তুই কি পলাশ চৌধুৰী মুখ্য বুলি ভাবিছ? এই পলাশ চৌধুৰীয়ে উপযুক্ত সময়ৰ অপেক্ষাত আছে। আৰু তই ধৈৰ্য ধৰ আৰু চা, এই জীৱনলৈকে সাম্ৰাজ্যৰ ৰজা এদিন ময়ে হম। ডিম্পল, শুনা। কোৱা নীৰৱ। মোৰ দেউতা এজন সহজ সৰল গৃহমানৰ ব্যক্তি। বহু কষ্টত এজন সফল ব্যৱসায়ী হৈছে। তোমাৰ মোৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ কথা মানি লৈ আজি আমাক বিয়া পাতি দিলে। সৰুৰে পৰা কোনো কথাতে দুখ দিয়া নাই। সেয়েহে দেউতাই দুখ পোৱা কাম তুমি কেতিয়াও নকৰিবা। নীৰৱ, মই জানো দেউতাৰ কথা। দেউতা সঁচাকৈ বহুত ভাল মানুহ। ভাগিন বোৱাৰী, তুমি বহাচোন। তোমাৰ লগত অলপ মোৰ কথা আছে। তুমিতো ইয়ালৈ নতুনকৈ আহিছা, গতিকে এই ঘৰখনৰ বিষয়ে একোৱেই নাজানা। তুমি ভাবিছানে নীৰৱৰ যে কোনো নিজস্বতা নাই? ভিনদেউৱে যি কয়, যি কৰিব দিয়ে তাকেই কৰে। আনকি তোমাৰ বাবেও কিবা এটা কিনিব লগা হ'লেও ভিনদেউক সুধিয়ে কিনিব পাৰে। কিন্তু নীৰৱে এইবোৰ নুবুজে, মাথো দেউতাকৰ কথা আখৰে আখৰে পালনহে কৰে। আৰু এটা কথা তুমি শুনি আচৰিত হবা, আমাৰ ভিনদেউৰ সম্পত্তিৰ সম্পূৰ্ণ আধা অংশ আমাৰ তৰাণীৰ নামতে লিখা আছে। একো নহয় দিয়ক মামা, তৰাণীটো আমাৰ ঘৰৰে ছোৱালী। নহয়, এদিন তাই বিয়া হৈ যাব, তেতিয়াতো সম্পত্তিৰ ভাগ হ'ব। তাই বিয়া হৈ গ'লে সম্পত্তিৰ সম্পূৰ্ণ আধা অংশ তাইৰ নামতে হৈ যাব। তেতিয়া নীৰৱৰ কি হ'ব ভাবি চাইছানে? কথাটো মই নভবা নহয়। মই উপলব্ধি কৰিছো নীৰৱক নিজস্ব কিবা এটা কৰিব ক'ব লাগিব। বাৰু মামা, এতিয়া যাওঁ, আপুনি চাহ খাব। যোৱা। বিপিন, বিপিন, বিপিন। নীৰৱ, তুমি এটা কাম কৰাচোন, 500 টকাটো লোৱা আৰু বজাৰৰ পৰা অলপ বস্তু লৈ আহা। অংকু, আহিলা তৰা, ইমান দেৰি কৰিলা যে? চৰি অংকু। বাৰু তুমি মোক ইয়ালৈ কিয় মাতিছা? তৰা, তোমাৰ লগত মই কিছুমান কথা পাতিব লগা আছে। কোৱা অংকু। তৰা, তুমিতো আমাৰ ঘৰৰ অৱস্থা, দেউতাই কি কৰে, এই সকলোখিনি জানা। জানো। তৰা,
ইমান সহজকৈ নলাবাচোন। তৰা আমিতো এনেদৰে লগ কৰোঁ, ফুৰিব যাওঁ, মানে আমাৰ এই সম্পৰ্কটোৰ কথা তোমালোকৰ ঘৰত মানি ল'ব জানো? কিয় মানি নল'ব? আমি যে ভাল বন্ধু জানেই। কি ক'লা? ভাল বন্ধু আৰু একো নহয়? আমিতো ভাল বন্ধু। হ'ব দিয়া। ধেমালি কৰিছোঁ অংকু, তোমাক মোৰ হৃদয়ত আগতেই স্থান দিছোঁ। সঁচা? সঁচা। তুমি জানিও সুধি থকা, সেইকাৰণে মই তোমাক বন্ধু বুলি কৈছোঁ। অংকু, এতিয়া ব'লা, মোৰ বহুত ভোক লাগিছে, আমি কিবা এটা খাই ব'লা ব'লা। অংকু, কোৱা তৰা। মামা ক'ত? সেইটো। তৰালি, তুমি যে ইয়াত, আৰু আন কোন? মামা, এয়া মোৰ বন্ধু। বন্ধু নে আন কোনোবা? মামা, আপুনি এইবোৰ কি কৰিছে? ব'লা অংকু। ভিনদেউ, কোৱা। আজি দিনত কিবা এটা দেখিলোঁ। তৰালি কিছুমান আচৰণ। আচৰণ? কি আচৰণ? হয় ভিনদেউ, এজন ল'ৰাৰ লগত তৰালিক আজি ৰেষ্টুৰেণ্টত দেখিলোঁ। ল'ৰা? তাইতো বন্ধু বুলিয়ে কৈছে, কিন্তু মোৰ সন্দেহ হয়। আৰু ভিনদেউ, যদি মোৰ সন্দেহ সত্য হয়, আপোনালোকৰ নাক কাণ কাটা যোৱাটো নিশ্চিত। গতিকে এটা কাম কৰিবচোন, তৰালিক কথাটো সুধি চাবচোন। বাৰু। তৰা, আজি তই কোন ল'ৰাৰ লগত আছিলি? মোক সঁচা কথাটো ক'বা, মোক সঁচাটো লাগে। দেউতা, আপুনি এইবোৰ কি কৈছে? আৰু আপোনাক এইবোৰ কোনে ক'লে? কোনে কিয় কৈছে সেইবোৰৰ কোনো প্ৰয়োজন নাই। তুমি কেৱল সত্যটো কোৱা, কাৰণ মই নিজৰ লাজ মান শেষ কৰিব নোৱাৰো। মোৰ ওপৰত বিশ্বাস ৰাখক দেউতা, মই আপোনাৰ সন্মান হানি হোৱা কাম কিয় নকৰোঁ? বিশ্বাস আছে, আৰু যদি এই বিশ্বাস ধ্বংস কৰা তেতিয়াহ'লে কিন্তু ক্ষমা নকৰি। তুমি এতিয়া যোৱা। দেউতা, মামা, ভাগিন, তুমি আহিলা? পিছে আজিৰ দিনটো কিজানি ভালেই গ'ল। আমাৰ কিয় খং উঠি আছে দেউতা? কিয় বা? মইতো নাজানো। পিছে তই ইমান টেনশ্যন নলবি, যা ফ্ৰেছ হৈ ল। তৰা, অংকু, আজি ৰেষ্টুৰেণ্টত দেখা কথাবোৰ মামাই দেউতাক কৈ দিলে। কি সঁচা? আৰু মামাৰ কথা শুনি দেউতাই মোক গালি দিলে। ভাগি নপৰিবা তৰা, মই তোমাৰ লগত আছোৱেই দেখোন। তুমি এনেকৈ হতাশ হ'লে কেনেকৈ হ'ব তৰা? কোৱা। হ'ব অংকু, আই লাভ ইউ। আই লাভ ইউ টু তৰা। নীৰৱ, তোমাক এটা কথা ক'ব লাগিছিল। কি কথা দেউতা কোৱা?
মানে মোক আজি মামাই কিছুমান কথা কৈছে। তুমি কি সদায় এনেকৈ থাকিবা নেকি? তুমি বোৰ কি কৈ আছা ভালদৰে কোৱাচোন, বুজা নাই। তুমি কি সদায় দেউতাৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকিবা নেকি? কিবা এটা কৰিব লগা হ'লে দেউতাক সুধিব লাগে, ক'ৰবাত যাব লগা হ'লে দেউতাক সুধি কৰিব লাগে। কি মানে এইবিলাক? কি কোৱা তুমি বোৰ কি কৈ আছা? মই যি কৈছোঁ সঁচা কৈছোঁ, আৰু তুমিও ভালদৰে বুজিছা। তুমি নিজস্ব কিবা এটা কৰি লোৱা, নহ'লে মই এইবোৰ সহ্য কৰি থাকিব নোৱাৰিম। গুড নাইট। নীৰৱ, তুমি কি ভাবিলা? গোটেই ৰাতি তুমি ভাবিয়েই কটালা নে কিবা সিদ্ধান্ত ল'লাও? তুমি অলপ সময় দিয়া। ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ এটা সিদ্ধান্ত কেনেকৈ লওঁ তুমি কোৱা? তুমি যদি দেউতাক ক'ব নোৱাৰা ময়ে ক'ম। তুমি এনেকুৱা কিয় কৰি আছা? মই ভাবি পোৱা নাই। তুমি হঠাৎ যে সলনি হৈ গ'লা। মোৰ এইবোৰ শুনিবৰ মন নাই। মই যি কৈছোঁ তাকেই কৰা। তুমি মোৰ লগত যাবানে নোযোৱা সেইটো কোৱা। মোৰ আৰু ইয়াত থাকিবৰ মন নাই। তুমি সোনকালে সিদ্ধান্ত কৰি লোৱা। ভাগিন বোৱাৰী, মামা। তোমালোকে কিবা সিদ্ধান্ত ল'লানে? নাই মামা, নীৰৱে কথাটোৰ ওপৰত মনোযোগী দিয়া নাই। মই কিবা এটা কৰিব লাগিব। নহয় ভাগিন বোৱাৰী, তুমিয়ে ভাবাচোন এজনী ছোৱালীয়ে জানো সম্পত্তিৰ আধা অংশ পাব পাৰে? মামা, আপুনি এটা উপায় দিয়ক, তাৰ জৰিয়তে সম্পূৰ্ণ সম্পত্তি আমাৰ হয়। ঠিক আছে, তেন্তে শুনা। অংকু, শুন এইফালে আহ। তোক মই চাই আছো, আমাৰ তৰালিৰ লগত তোৰ কিহৰ সম্পৰ্ক? আপুনি এবাৰ কি সুধি আছে? কি সুধি আছো? তই এটা সাধাৰণ ভিক্ষুৰ ল'ৰা হৈ তৰালিৰ দৰে ছোৱালীৰ সপোন দেখিছ? এইবোৰ বন্ধ কৰ, নহ'লে তোৰ কথা বেয়া আছে। নব, তৰা আহিলা? তোমাৰ এটা কথা শুনিছো। কি কথা নব? তুমি আজিকালি কোন ল'ৰাৰ লগত ইমান ঘূৰা ফুৰা কৰা? নব, আপুনি এইবাৰ কি কৈছে? ঠিকেই কৈছো, বেয়া পালা নেকি? একো নহয় দিয়া, দেউতাৰহে মানহানি হ'ব, তোমাৰতো একো নহয় নে কি কোৱা তৰা? চোৱা, তুমি একো কৰিব নোৱাৰা। তুমি এটা কথা বাৰে বাৰে কিয় কৈ আছা? হ'ব, মোৰ এইবোৰ শুনিবৰ মন নাই। শেষবাৰৰ বাবে কৈছোঁ, তুমি মোৰ লগত যাবানে নোযোৱা? মই মোৰ মা দেউতাক এৰি থৈ যাব নোৱাৰো। তুমি যদি তোমাৰ মা দেউতাক এৰি যাব নোৱাৰা, মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? শুনা, মোক তোমাৰ পৰা ডিভোৰ্চ লাগে। হোৱাট ননচেন্স!
মোক চৰ মাৰিছা। ভিনদেউ, আপুনি এটা কথাত মন কৰিছেনে? নীৰৱৰ বিয়াৰ পাছৰে পৰা আমাৰ ব্যৱসায় লোকচান হৈ আছে। তাতে আৰু নীৰৱেও ব্যৱসায়ৰ প্ৰতি মনোযোগ কমাই দিছে। এটা কাম কৰিবচোন, আপুনি এই কথাটোত মনোযোগ দিব। হ'ব বাৰু। ঠিক আছে, মই এতিয়া অফিচলৈ যাম। দেউতা, অঁ কোৱা। মই এটা কথা ভাবিছোঁ। কি কথা? মই এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? মই আৰু ইয়াত নাথাকোঁ। মই দিল্লীত গৈ কিবা এটা কৰিব বিচাৰোঁ। দিল্লীত কিয় যাব লাগে? তুমিতো ইয়াত ঠিকে কাম কৰি আছা। কাম কৰি আছোঁ, কিন্তু আধা সম্পত্তি তৰালিৰহে। মই ইয়াত থকাৰ কি প্ৰয়োজন আছে? তুমি এইবোৰ কি কৰি আছা? মই ঠিকে কৈছোঁ। তৰালিক গোটেই সম্পত্তিয়ে দিয়ক। মই কাইলৈ দিল্লীলৈ ৰাওনা হ'ম। নীৰৱ, মামা, আমি যাব ওলালো। যাব ওলালেই? হয় মামা। ঠিক আছে, তেন্তে যোৱা। ভালে ভালে থাকিবা, আৰু যদি কিবা বিপদ হয় ফোন কৰিবা। হ'ব। ঠিক আছে? মা, মই যাব ওলালোঁ। দেউতাক চাব। হেৰি সিহঁতচোন সঁচাই গ'লগৈ। সিহঁতক আপুনি ৰাখক, সিহঁতক আপুনি যাবলৈ নিদিব। নীৰৱ।